আজি আমাৰ গাঁৱত বিয়া আছিলে আৰু এয়া গাড়ীত বহিলোৱে আমি অকণমান পোৱা দেৰি হ'ল আৰু দৰা গাড়ী গ'লেই। তাৰপাছত আমি গৈছোঁ এতিয়া দৰা ঘৰত সোমোৱা নহ'ল আৰু একেবাৰে গাড়ী উঠোঁতে আপোনালোকক দেখুৱাই দিলোঁ। আৰু কইনা বৰ বেছি দূৰ নহয়, ওচৰৰ গাঁৱৰে হয়। আৰু ইফালে গাড়ীখন ৰৈ মেলি গৈ আছে, দলং চলং পাই আছে, লগতে মন্দিৰ চন্দিৰ পাই আছে। সেইখিনি অৱশ্যে আকৌ দৰা গাড়ীখন লগ পালোঁ, মানে এটুকুৰাত ৰৈ আছিলে আকৌ। এতিয়া আমি দৰা গাড়ী পিছে পিছে গৈ আছোঁ। আৰু ভিডিঅ' মোৰ এটা বৰ বিশেষ কৰিব পৰা নগ'ল, যিমান ভালকৈ কৰিম বুলি ভাবিছিলোঁ বা তেনেকৈ আৰু ভবা হয় এনেকৈ কৰিম বুলি, কিন্তু নহ'লগৈ আৰু ভিডিঅ'টো মোৰ ইফালে মোবাইলৰ প্ৰব্লেম দি থাকে যে, সেইবাবে কি ক'ব আৰু উপায় নাই। আৰু এইফালে কইনা ঘৰ পালোহি আমি, বৰ বেছি দূৰ নহয় বুলি কৈছিলোঁ নহয়, এয়া পালোহিয়ে। লগতে এয়া চাউল লৈ লৈছোঁ মই, এইফালে দৰা যিহেতু আদৰিব আৰু চাউল ছটিয়াব লাগিব। আৰু এজনী আছিলে, ওলাইছ আৰু এতিয়া আমি চাহ তাহ খাই মেলি বহি আছোঁ। লগতে কইনা ঘৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক, কিন্তু দৰা কইনাকহে ভালকৈ ভিডিঅ' কৰিব নহ'ল, কাৰণ আমি পাই মেলি বহিলেও চাহ খালেও। দৰা কইনা আনিবলৈ ক'ল নে কি ক'ল নাজানো, কিন্তু দৰা নাই মুঠতে আৰু ৰভাৰতলীত। আৰু যেতিয়া কইনা খুজি মানে ৰভাতলীত বহালে, তেতিয়া আকৌ আমি নাই নহয়, কাৰণ সেইটো টাইমত আকৌ ভাত খাবলৈ মাতি নিলে আমাক। অকণমান দেখিলোঁ, তাৰপিছত ভিডিঅ' কৰিবই নহ'ল আৰু আকৌ ভিতৰত লৈ গ'ল ভকতসকলক ভাত খুৱাবৰ কাৰণে। আৰু ভিতৰতে 2-3 ঘণ্টামান থ'লে, মানে ভকতসকলক ভাত খোৱালে আৰু দৰা কইনাকো ভাত খুৱাই নেকি ভিতৰত, সেৱা চেৱা কৰে মাক দেউতাকক। বৰ এটা ভালকৈ নাজানো নিয়মবিলাক, কাৰণ আমি ভিতৰত যোৱা নাই, এনেকৈ ৰভাতলীতে বহি থাকিলোঁ। খালো মই যাব লাগিবই, নহ'লে নহ'বই। আৰু এইফালে এয়া মাতিলেই নহয় ভাত খাবলৈ, আৰু এয়া ভাত খোৱাৰ পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক। মোৰ অৱশ্যে আজি নিৰামিষ দেই। চাই দিয়া সেইফালে চাই দিয়া, কেনেকুৱা লাগিছে, মজা লাগিছে। আৰু দেই আৰু ইফালে মোৰ নিৰামিষ থালিখন আপোনালোকে চাই বেয়া পাব বুলি মই আপোনালোকৰ ভাল লাগিবৰ কাৰণে মোৰ সখীৰ প্লেটখন দেখুৱাই দিছোঁ। এয়া ছাগলী মাংস গৰম গৰম, লগতে মাছ, নিৰামিষ চব্জি, আৰু ইফালে মাছৰ পেটু দি কিবা ৰান্ধিছিলে নেকি, মই অৱশ্যে গম নাপাওঁ, হয় যেন লাগিছে, তাতে গম পোৱা নগ'ল। আৰু ইফালে মোৰ নিৰামিষ চব্জি, এফালে পনীৰ, দালি, আচাৰ, লগতে সেই মিক্স পাপৰ কিবা কিবি থাকে যে, সেয়া। আমি
কইনা কইনা উলিয়াই দিব আমি ৰৈ আছোঁ অথনিৰ পৰা যাওঁ অথনিৰ পৰা ৰৈ ৰৈ মানে ভাগৰ লাগি গ'ল এইফালে এজনী আছে এইজন কোন ইয়াত অলপমান বেয়া হৈ আছে এখন ঠিক হৈ গৈছে মানে আৰু এইফালে দৰা কইনা উলিয়াই দিলে অৱশেষত আৰু দেখিছে নহয় ভিডিঅ' কৰোঁ বুলি ক'লেও এয়া মুখখন ঢাকি থৈছে কইনাগৰাকীৰ দৰাটো তেনেকুৱা হ'ল আৰু ওচৰত গৈ মেলি কৰিব পাৰিলেও হয় কিন্তু লাজো লাগে নহয় অচিনাকি ঠাই এটুকুৰাত ওচৰত গৈ ভিডিঅ' কৰিবৰ কাৰণে জানেই নহয় নতুন ইউটিউবাৰ অকণমান পুৰণা হ'লেও দিয়কচোন অকণমান ভাল লাগে আৰু কৰিবলৈ আৰু ইফালে আমিও গাড়ীত বহি ল'লোঁ 15 মিনিটৰ বাট মানে কিমান লগাই দিলে নহয় দাদাহঁতে 11টা বজাত ওলাইছোঁ কইনা ঘৰৰ পৰা 11:30 বজাত ওলাইছোঁ নেকি আধা ঘণ্টামান লগালে আৰু বাটটো আকৌ ৰখাই মানে বাইকখন ৰখাই নাচে আকৌ যায় অলপ সময় আকৌ নাচে মানে দেৰি হ'ল আৰু বহুত দেৰি হ'ল একদম মূৰ চুৰ বিষাই গ'লগৈ মানে ইমান ৰখাই আহিছে সেইবাবে তাৰপিছত ইমান ঠাণ্ডাত মানে গাড়ী গ্লাছ খুলি আহিব লগা হৈছে মানে সখীজনীয়ে খুলি দিছে গম পাইছে মোৰ মূৰ বিষ হৈছে বুলি গম পাইছোঁ বোলে তোৰ মূৰ বিষ হৈছে বুলি সেইকাৰণে গ্লাছখন খুলি দিছোঁ কৈছে আৰু বিয়া ঘৰটো মানে বাৰু মোৰ বিষ হৈ আছিলে অকণমান আৰু এয়া কইনা আদৰিলে আৰু আমিও কইনা দৰা ঘৰত চাহ তাহ খাই মেলি ঘৰলৈ আহিব লৈছোঁ কাৰণ বাজি গ'ল 12:30 ইমান দেৰিলৈকে থাকিব নোৱাৰি সেইবাবে আজিলৈ ময়ো ভিডিঅ'টো সামৰণি মাৰিছোঁ এইখিনিতে বাই বাই